আহি যেতিয়া উপস্থিত হওঁ আৰু মই মানে প্ৰথমতে আহিয়ে যেতিয়া আমাৰ এই সন্মুখৰ ধানপাতৰ তালাটো মই বাহিৰত খুলি থোৱা অৱস্থাত দেখোঁ, তেতিয়া আমি সহকাৰী সম্পাদক বৰুৱাদেৱক সুধিছোঁ যে মানে এই তালাটো কোনে খুলিলে না পইচা ইতিমধ্যে কৰিলে নেকি? তেতিয়া কৈছে নহয় চব নিলে আৰু সেইবিলাক ভিতৰৰ পিনেও এইবিলাক হৈছে। 29 আগষ্ট অহাকালি 12 ভাদত আমাৰ এই মন্দিৰত গণেশ চতুৰ্থী বাৰ্ষিক পালি হৈছে। অহাকালি 11তম বাৰ্ষিক দিৱস পালিবৰ কাৰণে যা যোগাৰ কৰা হৈছে। যা যোগাৰৰো কিবা কিবি বস্তু তাতে থাকে, কিন্তু আমাৰ গোঁসাইৰ সাজ বাচন একো লাৰা নাই, তেওঁলোকে জনাই নিছে। কিন্তু বাকীবিলাক অন্য যি আছে সেইবিলাক মানে এনেই ইফাল সিফাল হৈ পৰি আছে চেডেলি ভেডেলি। শ্ৰী জাৰপচান কলি যাব মন্দিৰৰ যোৱাকালি ৰাতি মানে মন্দিৰৰ দানপত্ৰটো খুলিছে। যিটো মেইন দৰ্জা তলাটো ভাঙিছে। তলাটো ভাঙি দানপত্ৰ এটা আছিল, দানপত্ৰটো মানে ৰাতি ভাঙি চুৰ যিকেইটা পইচা আছিল গোটেইকেইটা চুৰ কৰি লৈ গৈছে। তাত পইচা পোৱা নাই আৰু। আজি প্ৰায় 4-5 মাহৰ ওপৰত হ'ব। মানে পইচাটো মই উঠোৱা নাছিলোঁ। আমাৰ মন্দিৰত জেঠমহীয়া ভোগ হয়, মোটামুটি 4-5 হাজাৰ ওপৰত হ'ব আৰু সেই কেইবা হাজাৰ টকা। কাৰণ এই 4-5 মাহ আমাৰ মই তলাটো খোলাই নাছিলোঁ আৰু।